নমস্কাৰ ভালনে আপোনালোকৰ সবৰে মই 3 মাহৰ আগৰ এটা ভিডিঅ' দিছিলো ডেন্টেলৰ ওপৰত দাঁতৰ ওপৰত তাত বহুত ইমান ভাল ৰেসপন্স পাইছো মই অলমোস্ট 4000 ভিউজ হৈ গৈছে মইলৈকে 3.8 হৈছে এতিয়া আৰু মই বহুত প্ৰশ্ন পাইছো মোৰ ভিউৱাৰ্ছৰ পৰা তাৰ প্ৰশ্ন মই উত্তৰ দিছো আৰু মই আজি ভাবিলো যে আৰু এটা ডেন্টেলৰ ওপৰত এটা ভিডিঅ' দিও ইউটিউব ভিডিঅ' দিও সৰু ল'ৰা-ছোৱালী যেটা নতুন বাচ্চা দাঁত গজে এই প্ৰথম দাঁতটো ওলাবলৈ বহুত কষ্ট হয় মানুহবিলাকৰ আমি পাইছো এতিয়া আমি কি কৰিব লাগে আমি ভাবিছো যে ডেন্টিষ্টলৈ যাও ভাল ডেন্টিষ্ট পালে দাঁতটো আপোনালোকৰ মানে বাচ্চাৰ দাঁতটো ভালকে ওলাইব পাৰিব আৰু আমি পেৰেণ্টছবিলাকে মা-বাপেকে ভাবো যে আমি নেগলেক্ট কৰো যে না এইটো নিজে ওলাব দাঁতটো ঠিক হৈ যাব পিছত কি হৈ যায় বিৰিয়া গুজি যায় আৰু হেতু পিছত বহুত প্ৰবলেম হৈ যায় সেইকাৰণে আজি আমি চাও ডেন্টেল ক্লিনিক গৈ পেলাই মোৰ ল'ৰাটোক লৈ যাওঁ আজি কেনেকে দাঁতটো সৰাব পাৰে থ্যাংক ইউ চাই থাকক এই মাত্ৰ আহি পালো আমি ডেন্টেল ক্লিনিকলৈ ডক্টৰ আহি পোৱা নাই এটা আহি আছে তেখেত আজি ভাবিলো যে দাঁতটো ঠিক কৰাই দিও কাৰণ ই নিজে দাঁতটো লৰাই আছিলে আৰু মই ভয় লাগিলে যে বিৰা যদি গৈ যায় বেয়া হ'ব দেখিবলৈ আৰু এই স্কুললৈ গৈ আছে পিছত বেয়াকে দাঁত গজিলে ইও লাষ্ট পাব আৰু মানে ল'ৰা-ছোৱালীবিলাকো ইয়াক জুকাইব এই কথাটো বহুত পেৰেণ্টছে নিজে মন কৰিব লাগে কথাটো কাৰণ আমি একদম অৱহেলা কৰোঁ এইবিলাক কথাবিলাক এতিয়া চাও আমি আহি পালোঁ এতিয়া মই আপোনাক জনাম আৰু লাষ্টৰ ভিডিঅ'টো আপুনি চাব লাষ্টৰ ভিডিঅ'ত মই সৰু ল'ৰা এটাই ইমান ধুনীয়াকৈ চিন্থেছাৰ বজাইছে আপুনি এবাৰ শুনি চাব ভাল পাব আপোনালোকে এতিয়া মই ৰখি আছোঁ ডক্টৰলৈ কাৰণে আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব আৰু মই চেষ্টা কৰিম এনেকুৱা ভিডিঅ' আৰু দিবলৈ আপোনালোকৰ যদি কিবা কমেণ্টছ আছে বা কিবা কুৱেশ্যনছ আছে কমেণ্ট বক্সত আপুনি দিব পাৰে মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ বাই বাই এইটো হ'ল এক্সৰে মেচিন কৰি পেলাই এক্সৰে কৰি দিলে ইয়াত ওলাই যাব ৰিপৰ্টটো এইটো এনেস্থেচিয়া দিছে যাতে একো কম নাপায় কি হৈ আছে কি নাই আৰু দুখ নাপায় একো নাই Good boy. No. আজি মোৰ কাষত আকৌ আছে ডক্টৰ প্ৰত্যুষ্মান হাজৰিকা আজি মই নিজৰ ল'ৰাটোক আনিলোঁ ইয়াত দাঁত সৰাবলৈ আৰু মই ভাবোঁ যে বহুত পেৰেণ্টছে ভয় কৰে আনিবলৈ ডেণ্টেল ক্লিনিকত আপুনি কি ভাবে কি কথা কয় আপুনি হয় সৰু ল'ৰা-ছোৱালীৰ দাঁতৰ চিন্তা সকলো পেৰেণ্টছৰে থাকে কিন্তু ভয় কৰে আনিবলৈ ডেণ্টিষ্টৰ ওচৰত ট্ৰিটমেণ্টবোৰ সাধাৰণতে আজিকালি পেইনলেছ হয় আগতে কোৱাৰ নিচিনাকৈ আৰু সময়মতে কৰাব লগা হয় ট্ৰিটমেণ্টবোৰ নহ'লে আগলৈ দাঁত বেৰিয়া গজা বা তেনেকুৱা ধৰণৰ অসুবিধা হয় সেইকাৰণে মই সকলো পেৰেণ্টছক জনাব খুজিছোঁ যে তেওঁলোকে নিজৰ ল'ৰা-ছোৱালীৰ দাঁতৰ যত্ন ভালকৈ লয় যেন আৰু সময়মতে ডেণ্টিষ্টৰ ওচৰত আহি থাকে প্ৰত্যেক ছমাহৰ মূৰে বা এবছৰ মূৰে আহি দেখুৱাই থাকে আৰু এইটো বেছিকটো নহয় বাচ্চাবিলাকৰ ডেণ্টেল প্ৰচিডিউৰবোৰ আজিকালি প্ৰায় পেইনলেছ হয় এনাস্থেচিয়া থাকে সেইকাৰণে প্ৰায়বোৰ প্ৰচিডিউৰে পেইনলেছ হয় আৰু আমিও চেষ্টা কৰোঁ যিমান পেইনলেছ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰোঁ
Yeah. সঞ্জীৱ দাস বুলি আমাৰ এজন ছাবস্ক্ৰাইবাৰে সুধিছে যে ব্ৰেচেছটো আপোনাৰ ব্ৰেচেছ যে কৰে কিমান টাইম লাগে বা কিমান হেৰি হয় সেইটো সুধিছিলে কেছ টু কেছ ডিপেণ্ড কৰিব, কেছ টু কেছ ডিপেণ্ড কৰে। ব্ৰেচেছটো মানে ইয়াত হৈ যায় ন ব্ৰেচেছটো হয়, আচ্ছা কনচালটেণ্ট অৰ্থডন্টিষ্ট আছে, তেখেতে কৰে বেচিছৰ কাম। গৌতম নাথে সুধিছিলে কণ্টেক্ট নম্বৰ কৰিছিলে কিমান ফিজ লয় আপুনি। মই কৈ দিছোঁ যে কনচালটেঞ্চি ফিজটো একদমেই এফৰ্ডেবল ৰিজনেবল হয়, ₹300 300 টকা। খুব ভাল। গুৱাহাটীত আগৰ ইউটিউব ভিডিঅ' চাই পেলাই তেখেতেও বহুত এনকুৱাৰী পাইছে বুলি মোক আজি জনাইছে। মোক খুব ভাল লাগিছে আপোনালোকে ইমান এনকুৱাৰী কৰিছে। ঠিক আছে, থেংক ইউ থেংক ইউ। থেংক ইউ। তো দাঁতটো যে ওলালে তোমাৰ বিষাইছিলে নেকি? বিষোৱা নাই। নাই বিষোৱা? এতিয়া ভাল লাগিছে? এতিয়া ভাল লাগিছে? Yes. ই কৈ দে। মই দাঁত ঠিক হ'ল। মই আইচক্ৰীম খাম আৰু চকলেট খাম। মই ৰোল ব্লকছ নিচিনা জাম্প কৰি আছো। হেল্ল', মোৰ দাঁত দৌৰি আছিলে। মই আজি ডেন্টিষ্টৰ ওচৰলৈ গৈছিলো। মই সদায় 2 times ব্ৰাছ কৰোঁ। Stay at home and play Roblox. If you want to go out, so wear your mask because Corona is still there.